এই আমাৰ এই ভাইটিটো আজি তামোল গছত উঠিব। তামোল কেনেকুৱা পাৰে যে তামোল গছত উঠি কেনেকুৱা তামোল পাৰে দেখাম। মই তামোল গছত উঠিম এতিয়া, চাব আপোনালোকে। খাতৰা উঠে এই তামোল গছত। ইয়াৰ নাম বিশাল পাণ্ডৱ। ডিছক্ৰিপশ্যনত মই ইয়াৰ মোবাইল নম্বৰটো লিখি দিম। তামোল পাৰিব হ'লে ইয়াক মাতিব। ভৰিত এনেকুৱাকৈ ৰছী বান্ধি লয়। উঠিছোঁ এতিয়া দেই। বাহ, মংকি মেনৰ নিচিনা উঠি গৈছে। বাহ, ওপৰৰ পৰা দলিয়াবি এতিয়া ন। জিৰাই দেৰি এঙুৱা এই ভাই নলাত তামোল পৰিছে। আমাৰ এই বিশাল ভাইটি ৰাইডাৰ হয়। ৰাইডাৰ মানে বাইক ৰাইডাৰ নহয়, মানে গছত তামোল গছত উঠা ৰাইডাৰ হয়। কেতিয়াৰ পৰা শিকিলি মানে গছত উঠিবলৈ? তামোল গছত উঠিবলৈ কেতিয়া শিকিলি? হ'ল দিন 2 বছৰমান হ'ল। 2 বছৰমান হ'ল। ট্ৰেইনিং কোনে দিছিলে? নিজে নিজে? এই সৰুৰ পৰাই শিকিছে। ভয় নালাগে? ভয় নালাগে। ইমান পাতলা গছটোত যে ইমান টিকনিলৈকে উঠি যাওঁ, ভয় নালাগে? নাই, কাম কৰোঁ নাই, এইটো কাৰণে কাম কৰি খাব লাগিব। ঠিক আছে।